পাঞ্জাব বেংকত মংলি চাওৰা নামৰ দুগৰাকী মানুহে একাউণ্ট খুলিছিলে আৰু যোন দুগৰাকী একাউণ্ট খুলিলে এমাহৰ আগতে এটা একাউণ্ট হৈছে আৰু এমাহৰ পিছত এটা একাউণ্ট হৈছে আৰু দুইটা একাউণ্ট নম্বৰ কিন্তু একে একাউণ্ট নম্বৰ দিছে। গতিকে আমি গম পাইছোঁ যে কোনোবাই এই দুষ্ট চক্ৰই হওক বা কোনোবাই এই বস্তুটো এনেকৈ কৰি পিনি কিবা টকা আত্মসাৎ কৰাৰ কিবা চেষ্টা কৰাৰ এটা পৰিলক্ষিত হৈছে। গতিকে আমি এতিয়া বৰ্তমান আহিছোঁ বেংকলৈ, বেংকৰ কৰ্তৃপক্ষক সোধ-পোছ কৰিম কেনেকৈ তেখেতলোকে একেটা একাউণ্টত দিব পাৰিলে। এইটোতো কোনো সম্ভৱ নহয়, যিহেতু আধাৰ কাৰ্ড লিংক কৰাৰ পিছতহে তেখেতলোকে বা আধাৰ কাৰ্ড দিয়াৰ পিছতে পাছবুক এখন তেখেতলোকে খুলিব পাৰে। কিন্তু কি ধৰণে কেনেকৈ কি দালাল চক্ৰৰ লগত মিলি পিনি তেখেতলোকে এনেকৈ পাছবুক খুলিলে সেইটো আমি এতিয়া জানিবলৈ বেংকলৈ আহিছোঁ। হয়, দুয়োগৰাকীকে একেটা একাউণ্ট নম্বৰে পাছবুক দিছে। পইচা উলিয়াওঁতে দুয়োগৰাকীয়ে উলিয়াইছে, উইড্ৰ কৰিছে পইচা, কিন্তু তাতো কিজানি পইচা তেখেতৰ এগৰাকীৰ মানে প্ৰায় 6 লাখ টকা আপোনাৰ নাম কটা পইচা সোমাইছিলে। গতিকে সেই তাৰ পইচা সম্পূৰ্ণ কিন্তু সেই মহিলাগৰাকীয়ে পোৱা নাই। গতিকে ইয়াতো এনেকুৱা লাগিছে যে কিছু দুষ্ট চক্ৰই এই পইচাটো আত্মসাৎ কৰাৰ চেষ্টাৰ কাৰণে এই দুটা একাউণ্ট একেটা দামতে খুলিছে নেকি। যেহেতু বাগিচাৰ শ্ৰমিক সহজ সৰল পাই এনেকুৱা চক্ৰান্ত কৰিছে নেকি? হয়, সহজ সৰল পাই বাগিচাৰ শ্ৰমিকৰ লগত যথেষ্ট তেখেতলোকে যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকুৱা ব্যৱহাৰ নকৰে। সেইদিনাও এটা কমপ্লেইন আহিছে পাঞ্জাব বেংকত যে যিহেতু বেংকত সুধিছে যে আপোনাৰ এইটো আপডেট কৰি দিয়ক পাছবুকখন, কিন্তু তেখেতলোকে কৈছে ইয়াত এইবিলাক একো নাই, এইবিলাক কৰিব চব বেয়া মেছেজ আপোনালোক যাব পাৰে ইয়াৰ পৰা, খেদি মেলি উলিয়াই দিয়ে। সেই তেনেকুৱা বহুত কিছু অভিযোগ উত্থাপন হৈছে। পাঞ্জাব বেংকত মংলি চাওৰা নামৰ দুগৰাকী মানুহে একাউণ্ট খুলিছিলে আৰু যোন দুগৰাকী একাউণ্ট খুলিলে এমাহৰ আগতে এটা একাউণ্ট হৈছে আৰু এমাহৰ পিছত এটা একাউণ্ট হৈছে আৰু দুইটা একাউণ্ট নম্বৰ কিন্তু একে একাউণ্ট নম্বৰ দিছে। গতিকে আমি গম পাইছোঁ যে কোনোবাই এই দুষ্ট চক্ৰই হওক বা কোনোবাই এই বস্তুটো এনেকৈ কৰি পিনি কিবা টকা আত্মসাৎ কৰাৰ কিবা চেষ্টা কৰাৰ এটা পৰিলক্ষিত হৈছে। গতিকে আমি এতিয়া বৰ্তমান আহিছোঁ বেংকলৈ, বেংকৰ কৰ্তৃপক্ষক সোধ-পোছ কৰিম কেনেকৈ তেখেতলোকে একেটা একাউণ্টত দিব পাৰিলে। এইটোতো কোনো সম্ভৱ নহয়, যিহেতু আধাৰ কাৰ্ড লিংক কৰাৰ পিছতহে তেখেতলোকে বা আধাৰ কাৰ্ড দিয়াৰ পিছতে পাছবুক এখন তেখেতলোকে খুলিব পাৰে। কিন্তু কি ধৰণে কেনেকৈ কি দালাল চক্ৰৰ লগত মিলি পিনি তেখেতলোকে এনেকৈ পাছবুক খুলিলে সেইটো আমি এতিয়া জানিবলৈ বেংকলৈ আহিছোঁ। হয়, দুয়োগৰাকীকে একেটা একাউণ্ট নম্বৰে পাছবুক দিছে। পইচা উলিয়াওঁতে দুয়োগৰাকীয়ে উলিয়াইছে, উইড্ৰ কৰিছে পইচা, কিন্তু তাতো কিজানি পইচা তেখেতৰ এগৰাকীৰ মানে প্ৰায় 6 লাখ টকা আপোনাৰ নাম কটা পইচা সোমাইছিলে। গতিকে সেই তাৰ পইচা সম্পূৰ্ণ কিন্তু সেই মহিলাগৰাকীয়ে পোৱা নাই। গতিকে ইয়াতো এনেকুৱা লাগিছে যে কিছু দুষ্ট চক্ৰই এই পইচাটো আত্মসাৎ কৰাৰ চেষ্টাৰ কাৰণে এই দুটা একাউণ্ট একেটা দামতে খুলিছে নেকি। যেহেতু বাগিচাৰ শ্ৰমিক সহজ সৰল পাই এনেকুৱা চক্ৰান্ত কৰিছে নেকি? হয়, সহজ সৰল পাই বাগিচাৰ শ্ৰমিকৰ লগত যথেষ্ট তেখেতলোকে যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকুৱা ব্যৱহাৰ নকৰে। সেইদিনাও এটা কমপ্লেইন আহিছে পাঞ্জাব বেংকত যে যিহেতু বেংকত সুধিছে যে আপোনাৰ এইটো আপডেট কৰি দিয়ক পাছবুকখন, কিন্তু তেখেতলোকে কৈছে ইয়াত এইবিলাক একো নাই, এইবিলাক কৰিব চব বেয়া মেছেজ আপোনালোক যাব পাৰে ইয়াৰ পৰা, খেদি মেলি উলিয়াই দিয়ে। সেই তেনেকুৱা বহুত কিছু অভিযোগ উত্থাপন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।